ইউটিউব চেনেল ৰিজুছ ব্লগ। চ' কেনে খবৰ? আশা কৰোঁ সকলোবিলাক ভালেই আছে আৰু মোৰো ভাল বেয়াৰ মাজত। চ' এতিয়া বাজে 6টা, 6:30 বাজি গ'ল মৰ্ণিং। চ' এতিয়া দেখিছে বিচনা মই উঠোৱাই নাই, একো কৰাই নাই, যিহেতু জাষ্ট উঠিলোঁ। উঠি বুলি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি অলপমান ওলাই যাম মানে কি, কিমাননো আৰু মানে ঘৰতে সোমাই থাকিম, বৰিঙো লাগিছে আৰু কিবাখিনি মানে আৰু বাহিৰত অকণমান মানে নিজৰো অকণমান চেকআপ আছিলে, গতিকে সেইটো কাৰণে যাম। গতিকে দেখাই যাম আপোনালোকে চাই থাকিব। গতিকে ওলাই যিহেতু গৈ আছোঁ, গোটেইখিনি সম্পূৰ্ণভাৱে মই দেখাই থাকিম। আপোনালোকে চাই থাকিব। যদি ব্লগটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ একদমেই নাপাহৰিব। লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰমবিলাক পাই আছোঁ, তাৰ কাৰণে থেংক ইউ ছ' মাছ। বহুত ভাল লাগিছে, এনেকৈ সদায় মৰম দি যাব আৰু আশা কৰোঁ আগলৈকো এনেকৈ মৰম পাই যাম। গতিকে সেই ব্লগটো ষ্টাৰ্ট হৈ গ'ল। এতিয়া যাওঁ, ফ্ৰেছ হৈ লওঁ, কামবিলাক কৰি লওঁ। আজি কামবিলাক কৰা নেদেখাওঁ, বেলেগ এদিন দেখাম। গতিকে এতিয়া ব'লক মই কামবিলাক কৰি লওঁ, আপোনালোকে ফ্ৰেছ হৈ লওক। সেই গাইজ, চ' মই গা পা ধুই একদম আজৰি আৰু মানে আপোনালোকে জানেই যে মৰ্ণিং মই গৰম পানীৰ পৰা দিনটো ষ্টাৰ্ট কৰোঁ। চ' এতিয়া গৰম পানী খাব লৈছোঁ। গৰম পানীখিনি খাই লওঁ, খাই লৈ তাৰ পিছৰ পৰ্বখিনি মই দেখাই থাকিম। গতিকে চাই থাকক, মই গৰম পানীখিনি খাই লওঁ। গাইজ, মই গৰম পানী খালোঁ। খাই মেলি কিনে অকণ ৰ'দত থিয় হৈ মেলি কিনে এতিয়া আহিছোঁ। চাহ অলপমান খাই লওঁ বোলো। চাহ মানে কি, এনেই গাখীৰ খাওঁ, কিন্তু গাখীৰখিনি কি হ'ল দেখাম বাৰু, পিছত পৰ্বখিনি দেখাই আছোঁ। গাখীৰখিনি কি হৈ আছে ব'লকচোন চাওঁগৈ। দেখিছে নহয় গাখীৰখিনি কি অৱস্থা হৈছে, মিলাও নাই। আপোনালোকে দেখিলেই যে গাখীৰখিনি কি অৱস্থা হৈছে আৰু কিয় হৈছে, মই সেইটো কাৰণটো কৈ দি আছোঁ। যোৱাকালি ৰাতি মোৰ হাজবেণ্ডে গাখীৰ আনিছিলে। চ' সেইখিনিও ভালকৈ উতলাই কিনে ধুনীয়াকৈ মানে গৰম গেছত উতলাই কিনে ধুনীয়াকৈ যিখিনি খাব লগা আছিল ৰাতি খালোঁ 1 গিলাচ, আৰু যিখিনি মানে এতিয়া ৰাতিপুৱা খাব লাগে সেইখিনি মই মানে ৰাখি দিছিলোঁ সেনেকৈ ফ্ৰিজত। মানে ফ্ৰিজটো অন কৰা নাছিলোঁ, জাষ্ট এনেই ফ্ৰিজৰ ভিতৰত সোমাই ৰাখি দিছিলোঁ। কি হ'ল, মৰ্ণিং আইতা উঠি কেনে ফ্ৰিজটো অন কৰি দিলে, আৰু অন কৰোঁতে সেয়া মানে চিচাৰো বৰফ হৈ গ'ল, আইচ হৈ গ'ল সেইখিনি। আৰু লগতে পনীৰো আছিলে, পনীৰখিনিও মই এনেই পানীত ডুবাই কিনে ফ্ৰিজত সোমাই ৰাখি দিছিলোঁ। সেইটো অন কৰিলে সেয়াও বৰফ হৈ গ'ল। গতিকে দেখিলে সেইখিনি দৃশ্য, সেইটো ভুল কেতিয়াও নকৰিব। গতিকে সেয়াই এতিয়া খাব লগা হৈছে মই লাল চাহ, আৰু দেখাই দিওঁ কি খাইছোঁ। এয়া লাল চাহ, বিস্কুট, চানা, লগতে আৰু এটা বস্তু মই দেখাই দেই। এইটো বস্তু মোৰ বহুত ফেভৰেট হয়, এইটো বস্তু মই খাই কিনে বহুত ভাল পাওঁ। গতিকে এইটো বস্তু লৈছোঁ। গোটেইখিনি নাখাওঁ দেই সেই বুলি, এইখিনি খাই কিনে মই আকৌ লগ পাই আছোঁ। ক্ষমা কৰিব আপোনালোকক, মই গোটেই চিভিল হস্পিটেলখন মই দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰিলোঁ। দেখিছে ইমান ভিৰ মানুহৰ বাবে মই দেখাব নোৱাৰিলোঁ। গতিকে বেয়া নাপাব অলপমান, এনেই মই ওপৰৰ পৰা দেখাই দিছোঁ, আৰু ইমান ব্যস্ততাৰ মাজতো অলপমান দেখাই দিলোঁ। চাওকচোন আপোনালোকে, ইমান ভিৰৰ মাজতো কেনেকৈ কামবিলাক সম্পূৰ্ণ কৰি মই ঘূৰি আহিলোঁ ঘৰলৈ। গুড ইভিনিং। আৰু মই দেখালোঁ আপোনালোকক যে তাতে ইমান ভিৰ, ইমান কিবা লাগিছে, মানে ভাগ কৰি গৈছোঁ আৰু চব গোটেইখিনি কৰি। গতিকে সেয়াই বেছিকৈ অলপ দেখাব নোৱাৰিলোঁ, যিহেতু অলপ দেখালোঁ। আৰু সেয়াই এতিয়া লৈছোঁ মই গাখীৰ খাবলৈ, আৰু গাখীৰ খোৱাৰ লগতে ভাবিলোঁ কি ব্লগটো মই এণ্ড কৰি দিওঁ, দেখাই দিওঁ গাখীৰত মই কি খাইছোঁ। এয়া মোৰ গাখীৰ, এয়া মোৰ বিস্কুট। গাখীৰৰ লগতে আজি মোৰ ব্লগটো ইয়াতে ফিনিছ কৰিব ওলাইছোঁ। গতিকে আজি ব্লগটো বহুত চিম্পল হয়, সৰু হয়। দেখালোঁ এনেই বাহিৰলৈ গ'লোঁ, কি কৰিলোঁ কি নাই কৰা গোটেইখিনি দেখালোঁ। গতিকে আজিৰ ব্লগটো ইমানেই আছিল। যদি ব্লগটো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ বাই বাই, টেক কেয়াৰ, জয় আই অসম।